গৃহিণীসকলৰ বাবে খুবেই প্ৰয়োজনীয় ভিডিঅ' এটা বনাইছোঁ আজি। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাবচোন। আপোনালোকে পাকঘৰ সম্বন্ধীয় বহুকেইটা টিপছ পাব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চাব আৰু কমেণ্ট কৰি দিবচোন কোনে কোনে এনেদৰে কৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক কেইটামান কিটচেন টিপছৰ বিষয়ে ক'ম, যিকেইটা খুবেই প্ৰয়োজনীয়। ভিডিঅ'টো শেষলৈকে চাই লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। বজাৰৰ পৰা সৰহকৈ পাচলি আনিলে বেছিদিন ফ্ৰিজত থ'লেও নষ্ট হৈ যায়। তাৰে বাবে মই দুটামান টিপছ দিবলৈ ওলাইছোঁ। 1 নম্বৰতে, পিঁয়াজ কাটোতে চকু নপৰিবলৈ পিঁয়াজখিনি গোটাকৈ বাকলি গুচাই পানীত ডুবাই থ'ব লাগে। 2 নম্বৰ, নেমু বেছিদিন ভালে ৰাখিবলৈ এটা কণ্টেইনাৰত পানী ভৰাই তাতে নেমুকেইটা দি সাঁফৰ মাৰি ফ্ৰিজত থ'ব লাগে। 3 নম্বৰতে, বজাৰৰ পৰা আদা বেছিকৈ আনিলে আদাৰ বাকলি গুচাই ধুই পানী শুকোৱাৰ পিছত বতাহ সোমাব নোৱাৰাকৈ টান সাঁফৰ থকা টেমাত ভৰাই ফ্ৰিজত থ'লে বহুত দিনেই ভালে থাকে। 4 নম্বৰতে, মটৰ বাকলি গুচাই কাঁচৰ বটলত ভৰাই ফ্ৰিজত থ'লে বহু দিনলৈ ভালে থাকে। 5 নম্বৰতে, পিঁয়াজ সদায় আগৰ পৰা কাটিব লাগে, তেতিয়া চকু পানী নোলায় আৰু চকু নুপুৰে। 6 নম্বৰতে, আদা নহৰু বাৰে বাৰে পেষ্ট বনাবলৈ যদি আমনি লাগে তেন্তে সৰহকৈ এদিনেই মিক্সিত খুন্দি কাঁচৰ বৈয়ামত ভৰাই কেঁচা মিঠাতেল অলপ দি থ'লে সাঁফৰখন টানকৈ মাৰি থ'লে এসপ্তাহমান খাব পাৰি। 7 নম্বৰতে, কেঁচা জলকীয়া যদি বেছিকৈ আনে তেন্তে গোটাকৈ ধুই শুকোৱাৰ পিছত ঠাৰিডাল গুচাই বাতৰি কাকতত মেৰিয়াই পলিথিন বেগত ভৰাই ফ্ৰিজত থ'বচোন, বহু দিনলৈ ভালে থাকে। গতিকে বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই ক'লোঁ, ইমানতেই সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে শেষলৈকে চালে। যদি ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আজিলৈ তেতিয়াহ'লে আপোনালোকৰ পৰা বিদায় লৈছোঁ। আকৌ আহিম। আজিলৈ বাই বাই।